টিংকু, ৰিকু, চিকু, মই তহঁতক আজি সাধু এটা শুনাম। সাধুটো শুনাৰ পাছত তাৰ পৰা কি বুজিলি তহঁতে মোক ক'ব লাগিব, আৰু সাধুটো কৈ থকা সময়ত কোনেও কথা পাতিব নোৱাৰিবি, হ'বনে? ঠিক আছে আইতা। তেন্তে শুন এতিয়া। এখন দেশত 3টা নিগনি আছিল। তাৰে 2টা নিগনিয়ে নিয়মমতে খোৱা বোৱা কৰিছিল, কিন্তু এটা নিগনিয়ে জোখতকৈ বেছি খাদ্য খাইছিল, আৰু বাকী লগৰ 2টা নিগনিৰ পৰাও খাদ্যবোৰ কাঢ়ি লৈ বেছিকৈ খাইছিল। টিংকুটো ফোন আহিলেই নে? মই আগতে কোৱা নাছিলোঁ নেকি যে কোনেও কথা নাপাতিবি? আমাৰ সময়ত আকৌ আইতাহঁতে সাধু ক'লে আমি মনে মনে শুনিছিলোঁ। তোমালোকৰ সময়ত ফোন নাছিলে আকৌ আইতা। হ'ব দে, শুন এতিয়া। বেছিকৈ খাদ্য খোৱা নিগনিটো দিনে দিনে পেটুৱা হৈ আহিল, আৰু সিহঁতৰ মজুত থকা সকলোবোৰ খাদ্য খাই শেষ হৈ গ'ল। আৰু এদিনাখন সিহঁতে খবৰ পালে যে ওচৰতে খেতিয়কে ধান খেতি কৰিছে, আৰু সিহঁতে তালৈ ধান খাবলৈ বুলি গ'ল। সিহঁতে ধান খাই খাই বহু সময় পাৰ হৈ গ'ল। ক্ষীণ নিগনি 2টাৰ ধান খাই পেট ভৰি গ'ল, কিন্তু পেটুৱা নিগনিটোৰ পেট নভৰিলে। ক'ত নভৰিব, ইমান ডাঙৰ পেটটো। ৰিকু, আগতে কোৱা নাছিলোঁ কথা নকবি বুলি? আকৌ শুন এতিয়া। পেটুৱা নিগনিটোৱে ধান খাই থাকোঁতেই সেইফালেৰে মেকুৰী এটা আহিলে খাদ্য বিচাৰি। তেনেতে ক্ষীণ নিগনি 2টা দৌৰি পলাবলৈ পাৰিলে, কিন্তু পেটুৱা নিগনিটো যিমানেই দৌৰিলে কিন্তু সি আগবাঢ়িব নোৱাৰিলে। আৰু পেটুৱা নিগনিটোক মেকুৰীটোৱে পিছফালৰ পৰা তাৰ নেজডালত খামুচি ধৰিলে। আৰু তেনেকৈয়ে নিগনিটোৱে চুচৰি বাগৰি সিহঁতৰ গাঁতৰ ওচৰলৈকে গ'ল, আৰু ভিতৰৰ পৰা ক্ষীণ নিগনি 2টাই পেটুৱা নিগনিটোক ভিতৰৰ ফালে টানে, আৰু মেকুৰীটোৱে নেজডালত ধৰি বাহিৰৰ ফালে টানে। তেনেকৈয়ে টানি থাকোঁতে এটা সময়ত পেটুৱা নিগনিটোৰ নেজডাল ছিগি থাকিল, আৰু নিগনিটো গাঁতৰ ভিতৰত পৰিলগৈ। পেটুৱা নিগনিটোৱে তাৰ ভুলবোৰ বুজি পাই তাৰ লগৰ ক্ষীণ নিগনি 2টাৰ ওচৰত ক্ষমা খুজিলে, কাৰণ ইমান দিনে সি তাৰ লগৰ 2টাৰ ভাগৰ খাদ্যবোৰ জোৰ কৰি লৈ লৈ বেছিকৈ খাইছিল। তহঁতে বুজি পাইছনে এতিয়া? কচোন কি বুজিছ? আইতা, নিগনিটো পেটুৱাৰ কাৰণে দৌৰি পলাব নোৱাৰিলে, আৰু সেইকাৰণে মেকুৰী এটাৰ এইটো দশা কৰিলে। অঁ, তই অলপ বুজি পাইছ, কিন্তু আচল কথাটো শুন। জোখতকৈ বেছি একো বস্তুৱে কেতিয়াও গ্ৰহণ কৰিব নালাগে। নিগনিটোৱে যদি বেছিকৈ খাদ্য নাখালেহেঁতেন সি ইমান পেটুৱাও নহ'লহেঁতেন, আৰু দৌৰি পলাব পাৰিলেহেঁতেন, আৰু মেকুৰীটোৱেও তাৰ এইটো অৱস্থা নকৰিলেহেঁতেন। বুজি পাইছনে এতিয়া? বন্ধু বান্ধৱীসকল, আপোনালোকেও জোখতকৈ বেছি একো বস্তুৱে গ্ৰহণ নকৰিব। যাৰ যিমানটো লাগে সিমানটোৱে ব্যৱহাৰ কৰিব। ধন্যবাদ।